নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ হাজাৰ হাজাৰ ভক্তৰ ভিৰ কিন্তু মৃত্যুঞ্জয় মন্দিৰৰ তত্ত্ব তাৎপৰ্য প্ৰতিষ্ঠা ইয়াৰ প্ৰতিষ্ঠাপক কোন কিয় কেনেকৈ আমাৰ নগাঁৱত মহামৃত্যুঞ্জয় মন্দিৰ স্থাপন কৰিব পাৰিলে এই বিষয়ে আমি দাদাৰ পৰা কিছু কথা জানিম কওকচোন হয় নমস্কাৰ মৃত্যুঞ্জয় মহাদেৱ শিৱক মৃত্যুঞ্জয় বুলি কোৱা হয় কাৰণ যিহেতুকে যেতিয়া দেৱতাসকলে অমৃত মন্থন কৰিছিল দেৱতাসকলে যেতিয়া অমৃত মন্থন কৰিছিল অমৃত মন্থন কৰোঁতে তাৰ পৰা গৰল অৰ্থাৎ বিষ বাহিৰ হৈছিল আৰু যি বিষ পেলাবলৈ কোনো জেগা নাছিল য'তে পেলাই তাতে মানে জেগাডোখৰ বিষাক্ত হৈ যাব সেই বিষ মহাদেৱ শিৱই পান কৰিছিল আৰু সেই বিষ পান কৰাৰ পিছতো মহাদেৱ শিৱ নমৰিলে মানে মৃত্যুক তেওঁ জয় কৰিছিল গতিকে মৃত্যুক জয় কৰাৰ কাৰণে মহাদেৱৰ অন্য নাম হ'ল মৃত্যুঞ্জয় আৰু সেই মহাদেৱৰ নামতে এই মন্দিৰটি প্ৰতিষ্ঠা কৰা হৈছিল আৰু প্ৰতিষ্ঠা কৰিছিল মই পূৰ্বতে কৈছোঁ আৰু ভিগু এই ফলকখন আপোনালোকে হয়তো দেখিলে মন কৰিব প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজ আৰু তেখেতৰ প্ৰতিমূৰ্তি এয়া ভৃগুগিৰি উত্তৰ প্ৰদেশৰ আছিল পূৰ্বতে আৰু উত্তৰ প্ৰদেশৰ পৰা প্ৰৱজন হোৱা আৰু তেখেত সুদ সম্প্ৰদায়ৰ লোক আছিল তেখেতসকল সুদ সম্প্ৰদায় এটা সৰ্বভাৰতীয় জাতি উৰিষ্যাত মিশ্ৰ লিখে তেওঁলোকে পঞ্জাৱত ভাত লিখে গুজৰাটত ভাত লিখে আৰু বিহাৰ উত্তৰ প্ৰদেশত সুদসকলে গিৰি উপাধি লিখে অৰ্থাৎ আপুনি ক'ব বিচাৰিছে যে মৃত্যুঞ্জয় মন্দিৰ প্ৰতিষ্ঠাপক এজন সুদ সম্প্ৰদায়ৰ মানে হয় এইটোৱে মই ইয়াত আজি ফলকখন চাই মই নিশ্চিত হ'লোঁ পূৰ্বতে মই বহুকেইটা আৰ্টিকেলত লিখিছিলোঁ যে ভাৰতবৰ্ষৰ অন্যান্য স্থানত মানে সুদসকলে কি কি উপাধি লৈ কেনেধৰণে বসবাস কৰি আছে আৰু সেই বংশতেই পিছলৈ আমাৰ ডেকাগিৰি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল আৰু সেইকাৰণেই তেখেত ডেকাগিৰি মানে গিৰি বংশৰ ডেকা আছিল গতিকে শ্ৰীমন্ত শংকৰদেৱক ডেকাগিৰি বুলি কোৱা হৈছিল গতিকে সেই শংকৰদেৱৰে বংশৰে এয়া আমাৰ ভৃগুগিৰি মহাৰাজ গতিকে তেখেতেই প্ৰতিষ্ঠা কৰিছিল মহামৃত্যুঞ্জয় হয় ভৃগুগিৰি আমাৰ সুদ সম্প্ৰদায়ৰ এজন মহান মনীষী আৰু তেখেতে আমাৰ নগাঁৱত এই মহামৃত্যুঞ্জয় মন্দিৰ স্থাপন কৰিছিলে আপুনিও এজন সুদ ময়ো এজন সুদ এই সুদ হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে নগাঁৱত এজন সুদে এটা ইমান ধুনীয়া মন্দিৰ অসমৰ পৰ্যটন জগতৰ নতুনকৈ খলকনি জগাইছে ইয়াত দেখিব পাইছে হাজাৰ হাজাৰ ভক্ত আৰু আপুনি শিৱৰাত্ৰিৰ দিনতে ইয়াত মানে ভিৰ দি বাট নোপোৱা এনে এটা পৰিৱেশ এজন সুদে আমাৰ অকল কেৱল মহামৃত্যুঞ্জয় মন্দিৰটো বুলিয়ে নহয় হয় আৰু আপোনাৰ সত্য যুগৰ পৰা আপুনি ভাগৱতৰ অষ্টাদশ স্কন্ধত মানে স্পষ্টকৈ লিখা আছে সত্য যুগে পিঠু ৰাজা যজ্ঞ আৰম্ভিলা সেহি যজ্ঞে ব্ৰহ্মানিতে পুৰোহিত হৈলা যজ্ঞ সন্তে ধৰ তিনিজন পুৰুষ জন্মিলা সুত মাগধ বন্দী তিনি নামত হৈলা অষ্টাদশ পুৰাণৰ সুতক দিলা ভাৰ ব্ৰহ্মাৰ আজ্ঞাতে সুতে কৰিলা প্ৰচাৰ গতিকে পূৰ্ব সত্য যুগৰ পৰা আপুনি তেতা যুগত চাওক সুমন্ত সুত দশৰথৰ মূল মানে পৰামৰ্শদাতা তাৰপিছত আপোনাৰ মহাভাৰতৰ যুগত যেতিয়া আপোনাৰ দাপৰ যুগত চাওক সঞ্জয় সুত আছিল মানে সেই সময়ত হস্তিনাত বহুত মানুহ আছিল কিন্তু কেৱল ত্ৰিনয়ন মানে তৃতীয় নয়ন প্ৰদান কৰিবলৈ এজনেই মানুহ বিচাৰি পালে শ্ৰীকৃষ্ণ সেইজনেই সঞ্জয় আৰু সেইজনেই আছিল সুত আৰু সেই সময়তো বহুত এনেধৰণৰ আছে সুতসকলৰ সৃষ্টিৰ পৰাই মূল উদ্দেশ্যই আছিল ধৰ্ম প্ৰচাৰ কৰা ধৰ্ম ৰক্ষা কৰা আৰু ধৰ্ম মানে সুৰক্ষিত ধৰ্ম ৰক্ষা কৰা ধৰ্ম প্ৰতিষ্ঠা কৰা প্ৰচাৰ কৰা গতিকে সেইটো অনুপাতে শংকৰদেৱ আছিল সুত আপোনাৰ যজাতি দাপৰ যুগত আছিল যজাতিয়ে বিয়া পাতিছিল দেৱযানী আছিল ব্ৰাহ্মণ কন্যা আৰু যজাতি আছিল ক্ষত্ৰিয় আৰু ব্ৰাহ্মণ কন্যাৰ ঔৰসত জন্ম হোৱাৰ কাৰণে তেওঁৰ দুটা পুতেক আছিল এটা হ'ল যদু অন্যটো হ'ল পূৰ্বসু যজাতিৰ দুগৰাকী পত্নী আছিল অমিষ্ঠা আৰু দেৱযানীৰ গৰ্ভত জন্ম হৈছিল যদুৰ আৰু যদু সেই জন্মসূত্ৰে যদু হ'ল সুত আৰু সেই যদু বংশতে শ্ৰীকৃষ্ণৰ জন্ম অনিৰুদ্ধৰ নাতি বজাংগলৈকে মুঠ 12 পুৰুষ তেওঁলোক জাতিত সুত আছিল কিন্তু বংশত যদু বংশ আছিল আৰু সেই বজাংগতেই মানে যদু বংশ শেষ হৈছে তাৰ পাছতেই আৰম্ভ হৈছে গিৰি বংশ আৰু গিৰি বংশতেই আহি জন্ম হৈছেহি ডেকাগিৰি শ্ৰীমন্ত শংকৰদেৱ আৰু সেই গিৰি বংশৰে এজন মহান মনীষী আমাৰ এয়া ভৃগুগিৰি মহাৰাজ গতিকে এই ভৃগুগিৰি মহাৰাজে এয়া মহামৃত্যুঞ্জয় স্থাপন কৰিলে আৰু শ্ৰীমন্ত শংকৰদেৱে বৰদোৱা আৰু তাৰ কাষতে নৈমিষা ক্ষেত্ৰ স্থাপন কৰিলে গতিকে এনেধৰণে সকলে ধৰ্ম ৰক্ষা ধৰ্ম প্ৰতিষ্ঠা ধৰ্ম প্ৰচাৰৰ কাৰণে যথেষ্ট কৰি আহিছে সত্য যুগৰ পৰা বৰ্তমানৰ পৰা নগাঁৱলৈ আহি সুতৰ বিষয়ে আমাক ইমানখিনি ইনফৰমেশ্যন আমাক দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু মহামৃত্যুঞ্জয় দৰ্শন কৰিবলৈ আপুনিও আহক এই ধুনীয়া এক পৰ্যটন কেন্দ্ৰ অসমৰ
ক'বলৈ গ'লে নতুনকৈ খলকনি যোগাইছে এই পৰ্যটনস্থলীলৈ আপুনি আহক আৰু মন্দিৰত আপোনাৰ সেৱাভাগী আগবঢ়াওক আপোনাৰ মনোকামনা পূৰণ হ'ব দাদাৰো মনোকামনা পূৰণ হওক এই লৈ আমি সকলোকে ধন্যবাদ জনাইছোঁ গতিকে আমি আহি পালোহি তেজপুৰৰ বান ৰজাৰ সেই অগ্নিগড় আৰু অগ্নিগড় বুলি ক'লে আমি জানো এক ঐতিহাসিক ঠাই গতিকে এই ঠাইৰ বিশেষত্বৰ বিষয়ে আপুনি কওকচোন কিছু কথা বিশেষত্ব মানে ধৰি লওক যেতিয়া উষাক অনিৰুদ্ধই হৰণ কৰিবলৈ আহিছিল তেতিয়া বান ৰজাৰ সৈন্যৰ হাতত অনিৰুদ্ধ ধৰা পৰিছিল আৰু অনিৰুদ্ধক বন্দী কৰি ৰাখি উষাক এই পাহাৰটোতে ইয়াতে উষাক মানে এটা মেৰঘৰৰ মাজত ৰাখিছিল মেৰঘৰ মানে হ'ল চাৰিওফালে এটা বাউণ্ডাৰী এতিয়া বৰ্তমান ভাষাত ক'বলৈ গ'লে বাউণ্ডাৰী আৰু তেতিয়া ভাষাত আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে গড় বা বেৰা দি ইয়াতে ৰাখিছিল আৰু তাৰ ওপৰত যাতে পাৰ হৈও কোনো শত্ৰু ইয়াত প্ৰৱেশ কৰিব নোৱাৰে তাত অগ্নিক সংযোগ কৰি ৰাখিছিল বান ৰজাই গতিকে সেইটো কাৰণে অগ্নিগড় বুলি কোৱা হয় সেইকাৰণে অগ্নিগড় মানে গড়ৰ ওপৰত মানে যিটো বাউণ্ডাৰী যিটো দেৱাল বা যিখন আমাৰ জেওৰা তাৰ ওপৰত অগ্নি সংযোগ কৰি ৰাখিছিল যাতে জঁপিয়াই বা পাৰ হৈ আহিব নোৱাৰে আচ্ছা আমি উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী আমি সকলোৱে জানো হয় তাৰ বিষয়ে দুআষাৰমান কওকচোন আপুনি যেতিয়া উষাক উষাই অনিৰুদ্ধক কেনেকৈ লগ পালে কেনেকৈ প্ৰেম সপোনত দেখিছে মানে যেতিয়া উষাই সপোনত দেখিলে এজন সুন্দৰ কোঁৱৰ তেতিয়া উষাই সপোনত দেখি পিছদিনাখন খুব বিষণ্ণ মনেৰে বহি আছে উষাৰ বান্ধৱী আছিল চিত্ৰলেখাই বাৰে বাৰে সুধিলে কি হ'ল ঘটনাটো তেতিয়া উষাই যেতিয়া ক'লে যে মই এজন সুন্দৰ পুৰুষক মই সপোনত দেখিলোঁ তেতিয়া ক'লে যে পুৰুষজন কেনেকুৱা আছিল তেতিয়া তেওঁ কৈ গ'ল সেই কৈ যোৱা বৰ্ণনাটো মতে চিত্ৰলেখাই তাত ছবি আঁকি দিলে যেতিয়া ছবি আঁকি দিলে ছবিটো চাই ছবি বিচাৰি উলিয়ালে সেইজন হ'ল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ প্ৰদ্যুম্নৰ পুতেক গতিকে তেতিয়া তেওঁ অনিৰুদ্ধলৈ বাৰ্তা পঠালে যে অনিৰুদ্ধক বান জীয়াৰী উষাই মানে সপোনত দেখাৰে পৰা তেওঁ মানে প্ৰেমত মজগুল বিয়াকুল হৈ আছে আৰু সেই কথাটো যেতিয়া উষাৰ প্ৰতিচ্ছবি মানে অনিৰুদ্ধক দেখুওৱা হ'ল অনিৰুদ্ধও সেই উষাৰ প্ৰেমত পৰে আৰু অনিৰুদ্ধই উষাক হৰণ কৰি নিবলৈ আহি সেই গুজৰাটৰ পৰা বৰ্তমানৰ গুজৰাট আৰু তেতিয়া দ্বাৰকাৰ পৰা আহি আমাৰ অসম যেতিয়া অসম পালেহি তেতিয়া বান ৰজাৰ চন্তৰীৰ হাতত অনিৰুদ্ধ ধৰা পৰিল আৰু যেতিয়া ধৰা পৰিল অনিৰুদ্ধক বন্দী কৰি ৰাখিল আৰু উষাক ৰাখিল পৃথকে ইয়াত এই গড়ৰ মাজত মানে এটা মেৰঘৰৰ মাজত চাৰিওফালে এক বিশাল দেৱাল তাত সেই দেৱালৰ ওপৰত অগ্নি সংযোগ কৰি কোনো কাৰণতে যাতে আহিব নোৱাৰে অগ্নি সংযোগ কৰি তাৰ ভিতৰত উষাক ৰাখিছিল আৰু সেই অনিৰুদ্ধকে উদ্ধাৰ কৰি নিবলৈ ককাক নাতি প্ৰেমত আহি ইয়াত পালেহি আৰু বানৰ লগত যুদ্ধ কৰিলে সেই বানক সহায় কৰিবৰ কাৰণে মহাদেৱ বানৰ পক্ষত শ্ৰীকৃষ্ণৰ মানে বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে হাতত অস্ত্ৰ তুলি লৈছিল আৰু যুদ্ধ কৰিছিল আৰু সেইখনেই হৈছে হৰিহৰ যুদ্ধ আমাৰ এই অসম মুলুকতে হৈছে আৰু এই হৰিহৰ যুদ্ধৰ লগতে সংগতি ৰাখি আমাৰ এই ঠাইডোখৰ নাম শোণিতপুৰ অৰ্থাৎ তেজপুৰ তেজেৰে নৈ বৈ গৈছিল মানে শোণিত মানে হ'ল তেজ আৰু তেজেৰে নৈ বৈ গৈছিল কাৰণে শোণিতপুৰ আছিল সেই শোণিতপুৰ তাৰ আগত আছিল সুতলপুৰ হয় সুতলপুৰৰ পৰা হ'ল শোণিতপুৰৰ পৰা এতিয়া তেজপুৰ সেয়াই আমাৰ তেজপুৰৰ ইতিহাস সেয়াই আমাৰ বান ৰজাৰ এই অগ্নিগড়ৰ ইতিহাস ধন্যবাদ জনাইছোঁ আপোনালৈ ধন্যবাদ এই গড়টো আছিল এটা একদম প্ৰকাণ্ড গড়ে কাষত আছিল একদম বেৰ দিয়া আছিল কাষত আছিল আপোনাৰ এই জুই চুই দিয়া আছিল কাষত মূৰ্তিখিনি আছিল কোনে কেনেকৈ যুদ্ধ কৰে কি কৰে কোন বান ৰজা কোন হেৰিৰ লগত যুদ্ধ কৰিছিল কেনেকৈ আছিল এই গোটেই চিষ্টেমটো গোটেই চাউৰাউণ্ডটোত আমি দেখিবলৈ পোৱা গৈছিল এতিয়া আমি আজি আহি পেলাই দেখিছোঁ একো নাই এইটো এটা পাৰ্কৰ নিচিনাই হৈ পৰিছে তাৰ কথাটো আপুনি অলপ যদি বিতংকে ক'ব পাৰে এইটো দুৰ্ভাগ্য মানে পৰিৱৰ্তন মানুহ হ'ব লাগে এজন মানে মই আপোনাক এটা মানে হেৰি কওঁ যে চীনা মানে সাংস্কৃতিক বৈপ্লৱিক নেতা মাও জেডুঙে কৈছিল যে চীনখন তুমি নতুনকৈ সজোৱা তাত কোনো আপত্তি নাই কিন্তু ইতিহাস জানিব যদি ইতিহাস নজনাকৈ যদি আমি কিবা এটা বস্তু সজাবলৈ যাওঁ হয়তো আগতকৈ বেয়া হ'ব পাৰে ঠিক তাৰ উদাহৰণ আমাৰ অগ্নিগড় আমি এই বস্তুটো সজালে নতুনকৈ কিন্তু হয়তো সেই সজোৱাসকলে ইতিহাস অধ্যয়ন কৰা নাছিল আপোনাক এটা মই কথা কওঁ যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল
ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা কেন্দ্ৰত শিক্ষামন্ত্ৰী একেৰাহে ৩৫ বছৰৰ কাৰণে অনা হিন্দু মানুহ আছে গতিকে আমাৰ পুৰণি ইতিহাস বুৰঞ্জী সকলো বিকৃত হৈ গ'ল আৰু তাৰ ফলশ্ৰুতি অগ্নিগড় আপুনি আজি গোলাঘাটৰ পৰা আহিছে মোৰ ঘৰ লখিমপুৰত মই লখিমপুৰৰ পৰা আহিছোঁ আপুনি গোলাঘাটৰ পৰা আহিছে আমি আগতে কোনো পাতি থোৱা নাই আগতে মোক আপুনি নাচিনি পায় মই আপোনাক চিনি পাওঁ আমি তাকে তেওঁ যিটো প্ৰশ্ন উত্থাপন কৰিছিলে যে এই পৰিৱৰ্তন যোগাত্মক হৈছে বুলি ভাবে নাই ই একেবাৰে যোগাত্মক হোৱা নাই ই আমাৰ সনাতন সংস্কৃতিটো মানে একেবাৰে বিকৃত কৰি পেলোৱা এক পৰিৱৰ্তন হয় আপুনি মোৰ আৰু এটা প্ৰশ্ন আমি স্কুলৰ পৰা আহিছোঁ আমি ছাত্ৰ ছাত্ৰীক লৈ আহিছোঁ আমি বহুত দিনৰ মূৰত আহিছোঁ যিটো আমি দেখি গৈছিলোঁ সেই কথাখিনি আমি ছাত্ৰ ছাত্ৰীক বুজাই থৈ আহিছোঁ যে তোমালোক গ'লা আমি অগ্নিগড় দেখুৱাম তাৰপিছত ভৈৰৱ মন্দিৰ দেখুৱাম আমি হৰিহৰ যুদ্ধ ক'ত হৈছিল তেওঁলোকৰ ভৰিৰ খোজ ক'ত আছিল গোটেই বস্তুখিনি তোমালোকক দেখুৱাম এই চিষ্টেমত তেওঁলোকক স্কুলতে কৈ অহা হৈছিল তেওঁলোকক অলপ শিক্ষা দি পেলাই আহিছোঁ কাৰণ তেওঁলোকতো অনভিজ্ঞ হয়নে তেওঁলোকক আমি স্কুলতে সেইখিনি শিক্ষা দি আহিছোঁ আহি পেলাই ইয়াত দেখিছোঁ এতিয়া আমি ল'ৰা ছোৱালীক আমি কি বুলি কওঁ এতিয়া ল'ৰা ছোৱালীৰ কাৰণে আমি সঁচা নে মিছা এতিয়া কথাবোৰ মনে সজা কাহিনীৰ দৰে হৈছে ইয়াত কোনো প্ৰতীকী চিহ্ন নাই একো প্ৰমাণ নাই সাধু কথাৰ দৰে হৈ গ'ল তাকে আপুনি এই ভিডিঅ'ৰ যোগেদি আমাৰ চৰকাৰক যদি আহ্বান জনাবলৈ বিচাৰে কি আহ্বান জনাব মই চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ যিবিলাক পুৰণি কীৰ্তিচিহ্ন এইবিলাক নিশেষ কৰাৰ পথত যাব নালাগে চৰকাৰে ইয়াত একদম নতুন পদক্ষেপ ভাল পদক্ষেপ লৈ এটা তাত হাতেই দিব নালাগে হাতেই দিব নালাগে খুব ধন্যবাদ জনাইছোঁ যে আপুনি এনে এটা সুন্দৰ দিশ ইয়াত উত্থাপন কৰিলে যে অগ্নিগড়ত সেই পুৰণা কীৰ্তিচিহ্নবিলাক নাই আমি দেখিবলৈ পোৱা নাই এখন পাৰ্কৰ দৰে হৈ গৈছে আমিও চৰকাৰৰ আহ্বান জনাম যে তেখেতৰ এই যিটো আহ্বান জনাইছে চৰকাৰে গুৰুত্ব দি শুনে আৰু পুৰণাক যাতে নুচুই নতুনকৈ বেলেগ এটা ভাবক কৰি থাকক হয় তাকে ধন্যবাদ দাদা আপোনাৰ নামটো গোপীকান্ত কোঁৱৰ আৰু গোলাঘাটৰ পৰা হয় ধন্যবাদ